গাহৰি বৰলাই আৰু গাহৰি বৰলাই আৰু গাহৰি এনেকে দিব লাগে বহুত ভাল লাগিছে তো লাই এনেকে লৈ তো গাহৰি পুৰা হৈ আছে আমাৰ ইয়াত আজি আৰামছে কেৰাহীয়া গৰম হৈ আছে তাৰপিছতে এয়া গাহৰি ইয়াত এইটো পিকনিক আৰু সৰু সুৰা এটা পিকনিক নাই এইটো তেলটো পৰিছে তেলটো পৰি পিনি বেছিকৈ জ্বলিছে তাৰপিছত এইফালে আমাৰ হাই হেল্ল' কৈ দিয়া এইফালে ডেকাকেইটা এই হেল্ল' কি ভালকৈ কৰ এখন ফূৰ্তি নাই নে কি মনত নহয় ঠিক হৈ যাব ঘূৰাই দিম এইটো শ্ৰমিকাৰ এইডাল পুৰিলে মায়ে পুৰিয়ে হৈ পৰিব এতিয়া পুৰি গ'ল মানে সেইডাল খৰিকাটাতে পৰি গ'ল লোহা আছে ন লোহা ষাঠি জান দিলে নি বেয়া হৈ গ'ল 60 জান দি আছিলে ন তো ইয়াত এইটো অলপ ইয়াত ফ্ৰাই কৰি লোৱা হৈছে ইয়াত অলপ স্মকি ফ্লেভাৰ এটা আহিব তোমাৰ হাতকেইখনকে ওলাই থোৱা গাহৰি তেলেৰে মই গাহৰি বনাই আছোঁ মই তাত একো তেল মিক্স কৰাই নাই কিন্তু ইয়াত অলৰেডি তেল আহিয়ে গৈছে যে এইটো কেনেকৈ দেখা ইয়াত দেখিব পাৰে যিটো তেল ওলাইছে এই তেলটো গাহৰি তেলেই হয় এক্সট্ৰাকৈ তেল এড কৰা নাই গাহৰি তেলেৰে ঘৰ হৈছে জানো পেষ্টটো দি লওক হৈছে পিঁয়াজটো ডাঙৰকৈ দিম নেকি অলপ ডাঙৰ হা পিঁয়াজ অকণমান ডাঙৰকৈ দিলে একো নহয় তেলটো ক'ত অঁ বহুত তেল লাগিলে তেল দিবি জানো এক্সট্ৰাকৈ তেল নিদিলেও হৈ যাব বুজিছনে তেল দিছ নাই কেৰাহী আধা হৈ গ'ল তেল মই কৈছোঁ নাই নালাগে তেলটো গাহৰিৰ পৰা আহিছে আমি এক্সট্ৰাকৈ এড কৰা নাই দিছ ইজ পৰ্কি অইল New term. I invented new term. হাত দেখাইছো হাতটো পিঁয়াজ দিলোঁ এইটো গাহৰি তেলতে পিঁয়াজ দেই এইটো সঁচা কথা একদম সঁচা কথা আমি গাহৰি তেলতে ভাজি আছোঁ এতিয়া কোনো ধৰণৰ এক্সট্ৰা অইল ইউজ কৰা নাই এটা এতিয়া হেৰি আমি গাহৰিটো দিম আৰু ইয়াক মানে বইল কৰা হ'ল বইল কৰাৰ পিছত অকণমান ফ্ৰাই কৰিলোঁ ড্ৰাই ফ্ৰাই মানে ইয়াৰ তেলতে অকণ ভাজি দিলোঁ শুকান কেৰাহীত এতিয়া দি দিছোঁ আৰু ভগৱানৰ চিন্তি কৃষ্ণ এতিয়া তোমাৰ বনি আছে এইফালে ধনিয়া আৰু এইফালে মেইন বস্তুটো লাই শাক বৰলাই আৰু এইফালে আলুগুটি বইল কৰি আছোঁ অঁ তো আমাৰ লাই শাক দিলোঁ গাহৰিৰ ওপৰত এতিয়া লাই শাক দি এতিয়া ঢাকি দিওঁ অলপমান তাৰপিছত দেখা যাব আমাৰ গাহৰি পোৰাটো এইটো এনেকুৱা হ'ল অলপমান নিউ ট্ৰেডিশ্যন তো গাহৰি পুৰি হৈ গ'ল এতিয়া তুমি এতিয়া মিক্স কৰি দিয়া কি মিক্স কৰা মই এনেকৈ দিব লাগে ককাইটো আহিছে ধনিয়া চনিয়া দিলোঁ এতিয়া লাষ্ট যিটো লাষ্ট ষ্টেজত আছে তাৰপিছত আমি ইয়াৰ পৰা এইটো কাঢ়ি দিম আৰু মানে হৈ গৈছে লাষ্ট মমেণ্টত আছোঁ এতিয়া তো তাৰপিছত খোৱা ভিডিঅ' দেখাই আছোঁ সুৰভি হেৰি তাই হেল্প কৰিছে মই একো কৰাই নাই গাহৰি তেলতে গাহৰি মাংস বনাইছে আৰু গাহৰি তেলতে গাহৰি মাংস হ'ল হয় নাই গাহৰি তেলে গাহৰি হ'ল কেনেকুৱা হৈছে হেৰিটো
তোমালৈ কৈছে নে ধোঁৱা কিন্তু মোৰ চকু পানী কেলৈ ওলাইছে মোৰ বেলেগে আহিছে মই কিবা হেৰি কয় নহয় মই আজি গা নোধোৱাকৈ আহিছে নেকি পাই তেনেকৈ কৰি এনেই ধুই আহিছোঁ মানে কয় নহয় ৰাস্তাত মুতিলে এইটো গোটা গোটা নহৰু দুটা দি দিছিলোঁ এটা দিলেই হ'ব আমি ভাগ কৰি খাম আৰু 4টা মানুহে মানুহৰ পৰা খাবই নাই হ'ব হয় আৰু নালাগে দিব ৰাখি দিয়া সেইখিনি গোটেইখিনি নিও লাভ নাই ন লোকচান হ'ব তুমি হেৰি হৈ যাব নালাগে নালাগে এয়া হেৰি তাই পুৰি দিছে দেই সুৰভিয়ে আমাৰ ধুনীয়াকৈ আমি আৰু নিমিত্ৰহে মাত্ৰ তাই ভাত পানী বনাই ইমান ধুনীয়াকৈ আমাৰ প্লেনটো খোৱা আছিলে চাপৰিত মানে তাত বহাত কিন্তু তাত আজি বহুত হাৱা মাৰিছে আৰু জুই ধৰিবলৈ প্ৰব্লেম হ'ব বুলি ইয়াতে মানে তাই ক'লে যে ইয়াতে তোমালোকে কৰা মাও আছিলে ইয়াতে কৰিবলৈ ক'লে আমি কেইটা মিলি ইয়াতে বনালোঁ আৰু গোটেইকেইটা মিলি তাত কেঁচা হেৰি খোৱাতকৈ বিলাহী নিদিলোঁ নহয় তাত দেখুৱাই দিয়ে বিলাহী নিদিলোঁ আকৌ মাংসত বিলাহী তাই পিছত কৈছে বোলে বিলাহী নিদিলে বোলে আগতীয়াকৈ ক'ব লাগে নহয় সেইখিনি তলত সোমাই আছে দেখি মই পাহৰি মই বনালে ইমান কষ্ট কৰি এতিয়া বদনামটো মোৰ ওপৰতে আহিলে ই থকা হাতত সেইটো নহ'ল জানো ই নাছিলে বনাওঁতে তো আমি এতিয়া বনাই মেলি যিহেতু বালিত বনাবলৈ দিগদাৰ হ'ব হাৱা মাৰি আছে সেইকাৰণে এয়া বনাই মেলি লৈ ল'লোঁ আৰু বালিত খামগৈ আমি মাংস লৈ লৈছোঁ ধুনীয়াকৈ বান্ধি পেলানি ভাত লৈ লৈছোঁ আৰু আমাৰ এয়া যে গাড়ী চলাই আছে এতিয়া কোন জেগাত ক'ত যায় কি কথা আমি নাজানো সি আমাক নিবহে এতিয়া আমি এইটো চাইডে যাম তো আমি গৈ আছোঁ এতিয়া লোহিতা ঘাট ব্ৰহ্মপুত্ৰ ঘাটে হয় এইটো সেই ঘাটতে উত্তৰ পাৰলৈ যাব পাৰে লখিমপুৰলৈ যাব পাৰে তো আমি সেই ঘাটতে গৈ পেলাই অকণমান পাৰ্টি কৰিম আৰু পাৰ্টি মানে কি আৰু পিকনিকটো খাম ঘৰতে যিহেতু বনাই নিছোঁ 3টা বহি পেলাই অলপ গান চান গাম তাতে গোটেইখিনি আৰু 4টা আছোঁ তো আহি আমি বালি ফালে সোমাইছোঁ আৰু ব্ৰহ্মপুত্ৰ ফালে লোহিতা ঘাট বহুত দূৰ আহিলোঁ আমি ভোকো লাগিছে ভোক লাগিছে নে ভোক লাগিছে ৰোহিতা তো আমি নল বিৰিণা হেৰিয়ৰ মাজে মাজে জংঘলৰ মাজে মাজে অকণমান আগৰ পৰা কৈ দেই ইমান ধুনীয়া ৰাস্তা খালি ভয় লাগি আছে ক'ব নাই বাঘ চাঘ হৰিণা চৰিণা ওলাই যাব পাৰে গড় চৰ ওলাই গ'লে চেছে হ'ব গড়ে সেইদিনাখনি আমাৰ তাত মানুহ মাৰি দিছে এনেকৈ কওঁতে বোলে আহি পালোহি আমি গাড়ীৰ পৰা নামিলোঁ এতিয়া এই ব্ৰহ্মপুত্ৰ বালি আৰু মোৰ লগত আছে ৰাজকুমাৰ সুৰজ আৰু এইফালে ঋতুৰাজ ব্ৰহ্মপুত্ৰ বালি মাংস বনাই লৈ আহিছোঁ এইফালে দেখাই আছোঁ পৰিৱেশ কি ধুনীয়া পৰিৱেশ চাওক বালি ব্ৰহ্মপুত্ৰ বালি সেইফালে ব্ৰহ্মপুত্ৰখন আছেগৈ এতিয়া সদ্যহাতে এইফালে এখন এৰা ধনচিৰি এৰা ব্ৰহ্মপুত্ৰ এইফালেদি গ'লে মাজুলী পোৱা যাব তো এইফালে ইমান ধুনীয়া এটা নিমামা পৰিৱেশ সেইযোৱা বগৰী একদম লাগি আছে ঠাণ্ডা এই গাড়ী পাছফালে হেৰি আছে এই লাগে তো আমি ধুনীয়াকৈ এটা সকলো প্লেন কৰি আছোঁ চব গাড়ী চাড়ী গান চান লগাই তো এটা চব হৈ আছে ফিটিং মজাকৈ মানুহকেইটা একদম টিপটপকৈ বছৰেকৰ 22 চন শেষ হ'ব বহুত ঘাট পুলিঘাটৰ মাজেৰে 23 চন আদৰিম আৰু ন ভালকৈ এইয়া মেইন বস্তু হাত ধুব পৰা কেনে পেলাইছ ইয়ে পিয়াজ মেন অনিয়ন মেন আমি সেয়া গাহৰি পোৰাত বিলাহী নিমখ তাৰপিছতে এয়া নেমু চেপি আছে ৰাজকমলে
অলি গোটাইখন কামুৰি আনিছ নহয় বা বহুত ভাল লাগিছে মই টেষ্ট কৰি আছোঁ গাহৰি বুঢ়া খেৰ টুগুৰিটো দি বনাই আল্টিমেট টেষ্ট আছে একদম ধুনীয়া এইটো টেষ্টটো ফ্লেভাৰটো মজা আহিছে বঢ়িয়া আছে বঢ়িয়া আল্টিমেট কেনেকুৱা শেষ ভাল লাগিছে জোৰকে ক জোৰকে ক মজা লাগিছে মজা প্ৰকৃতিৰ মাজত এনেকৈ মুক্ত হবে ন কি লাগে ব্যস্ত জীৱন যিটো ব্যস্ততাৰ মাজত ইয়াত বনাবলৈ দিগদাৰ হ'ল বিলাহীটো মাংস দিবলৈ পাহৰিলোঁ কিন্তু এনেকৈ খাই ভাল লাগে এইটো কিমান লৈছে মানে নহয় ভিতৰত মালটো কিমান মান লৈছে আইডিয়া কৰা উপভোগ কৰিম দাঙিলে এবাৰ বস্তু এইটো মেইন থেংক ইউ আল্টিমেট টেষ্ট আছে আল্টিমেট কেনেকুৱা আছে টেষ্ট মজা মজা কুটা দিয়া দিওঁ জালুক দিওঁ আদা দিব লাগে দিছ ইজ লাই তো লাই এনেকৈ লৈ মজা টেষ্ট এই গানটো ইয়াত যদি নদী পাত বোলে ৰাতি অকলে তো আমাৰ খাই হৈ গ'ল পেলাই দিওঁ নেকি সেইখিনি ইয়াত দি দিছোঁ কুকুৰে খাব ইয়াত ধুই লওঁগৈ আমি নদীত একো নাই নিদেচোন এইটো কুকুৰে চুকুৰে খাব পাৰি নালাগে তেল নালাগে কিমান আছে প্ৰেংক কৰিছোঁ বাচন চাচন ধুই আজৰি এতিয়া বালি ময়ত গোটেই বালিত গাহৰি খাই গোটেই অইলি হৈ গ'ল গোটেই হাতখন আমাৰ লগৰকেইটা বিয়া কেনেকুৱা লাগিলে বহুত ভাল লাগিছে হা বহুত ভাল লাগিছে ভাল লাগিছে খাবি বা খা 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 টাং 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 এতিয়া আমি অৰণ্যৰ মাজত অলপ ফুৰিব আহিছোঁ প্ৰাকৃতিক সৌন্দৰ্য ল'বলৈ আহিছিলোঁ গৈ আছোঁ কিবা কিবি ওলাব পাৰে নাজানো চাৰিওফালে কহুৱা নল সাগৰিকা আৰু আমাৰ ৰাইট চাইডত আছে এইফালে ব্ৰহ্মপুত্ৰ বালিচৰ যদি কিবা হৈ যায় তেতিয়া নিউজ চেনেলত বাজিব চাৰি বন্ধুবৰ্গ পিকনিক খাবলৈ গৈ বনভোজস্থলীত নিৰুদ্দেশ থাকিলেই হ'ল তো পিকনিক চিকনিক খাই হৈ গ'ল এতিয়া যাবলৈ ওলাইছোঁ ধুনীয়াকৈ আমি গাড়ী চাড়ী লৈ আহিছোঁ এতিয়া উলিয়াম তো আমি যাম এতিয়া এইফালেদি আগতে অলপ নল চল অলপ বেছিকৈ হৈ আছে সেইখিনি কাটিব লাগিব কাৰণ আমাৰ গাড়ীখনত আহোঁতে লাগি গৈছিলে যাবলৈ ওলালোঁ তো বৰ ধুনীয়া এটা পৰিৱেশ ব্ৰহ্মপুত্ৰৰ বালিচৰত বৰ সুন্দৰ লাগিলে চাৰিটা বন্ধু আহিলোঁ ধুনীয়াকৈ খালোঁ ব'লো ঘৰৰ পৰা বনাই লৈ আহিছিলোঁ গাহৰি মাংস গাহৰি আৰু লাই চ' আপোনালোকো আহিব পাৰে এইটো লাহতি ঘাট বুলি কয় লহিতা ঘাট নে লাহতি ঘাট কিবা এটা বুলি কয় ইয়াত আহিব পাৰে বৰ সুন্দৰ পৰিৱেশ খালি জেগাটো অলপ বেছি চামচাম টাইপৰ মানে বহুত শান্তি টাইপৰ মানে বহুত পিচ হয় এই জেগাটো আপোনালোকে আহিলে ইয়াত চামচাম টাইপৰ তো মানে বহুত মানে নিমাম একদম পূৰা শান্ত সুস্থ কি বুলি কয় আৰু একদম নিমাম এটা এৰিয়া মানে তো আপোনালোকে খালি আহিলে অলপ ভালকৈ আহিব লগত লগৰীয়া লৈ আহিব অকলে নাহিব কাৰণ গড় চৰ ওলাই থাকিব পাৰে এইবিলাক জেগাত ওলাবও পাৰে নাজানি ন ক'ত কি থাকে বাঘ চাক শিয়াল চিয়ালৰ কথা চ' লগত আহিলে লগৰীয়াৰ লগত আহিব মানুহৰ লগত আহিব অকলে নাহিব বৰ ৰাস্তাটো ঢুকিয়ে নাপালে ভালকৈ কাটো ইমান বগৰী পকি আছে দেখিছে একদম আৰামছে সেইটো ছিঙিলোঁ সেইটো হাতে মোহাই আহিলোঁ আৰু এইফালে ঐ মিঠা বগৰী ঘৰলৈ কেইটামান ছিঙি লৈ লৈছোঁ
গাখীৰৰ দৈ খাওঁ কিমান ধুনীয়া একদম পুৰা আলকটা নিচিনা লাগি থাকে হাতত পুৰা বিজল বিজল হয় আৰু সেই মহৰ যিটো হেৰি বুলি কয় খুঁটি মহৰ খুঁটিত আছে কিমান ৰৈছোঁ ফটো চটো উঠিবলৈ ফটো ছেশ্যন এটা আছে আমাৰ আটাইকেইটাই গাড়ী আহি গ'ল বাই বাই চেনেলটো চাব লাইক কৰিব ছাবস্ক্ৰাইব কৰিব সকলোবোৰ কৰি একদম উৰুৱাই দিব চেনেলটো গৰুৰ মাজত আমি 4টা গৰু গাড়ী গৰু বুলি কয়